নহয় একো নহয় একো নহয় হিয়ালা হিয়াল নেকান্দে 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 দেই নেকান্দে 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 বদমাছ নকয় নহয় বদমাছি নকয় নেকান্দিব দেই শিয়াল আহিব নহ'লে শিয়াল আহিব বীৰে মানে আজি গোটেই মোৰ লিপষ্টিকটো বেয়া কৰি পেলালে গোটেই ঘঁহিলে উকটি মেলি বেয়া কৰি পেলালে সেইকাৰণে মই অকণমান খং কৰিলোঁ আৰু খং কৰা দেখি মানে ইমানেই কান্দিছে চিঞৰি চিঞৰি কান্দিছে আৰু দেউতাকে আছে মানে দেউতাকৰ ওচৰলৈ নাযায় দেউতাকে অকণমান খং কৰিলে বস্তুবোৰ নষ্ট কিয় কৰিলা এনেকৈ বুলি তাৰপিছত সেই মানে দেউতাকৰ ওচৰলৈ নাযায় এতিয়া সেই কান্দি কান্দি ঘূৰি ফুৰিছে এই দুপৰীয়া অকণমান মানে শুৱাওঁ বুলি আনিলোঁ ভিতৰলৈ এনেই বাৰু অনবৰত বাহিৰতে থাকে বাহিৰতে সেই খেলি মেলি থাকে দুপৰীয়া অকণমান শুৱাই দিওঁ বুলি আনিলোঁ এতিয়া সেই মানে নুশুৱে ঘূৰি ফুৰিছে কান্দি কান্দি তাৰপিছত এতিয়া সেই বাহিৰলৈ ওলাই গৈছেগৈ আৰু বাহিৰৰ সেই চোতালত অনবৰত ছাগলী গৰু থাকে এতিয়া সেই ছাগলী গৰুবোৰ পিছে পিছে লাগি ফুৰিব গৈ সেই আগফালে ছাগলী এজনী চৰি আছে চোতালত এতিয়া সেইজনী পিছত লাগি ল'ব আৰু দিনৰ দিনটো মানে এনেকুৱাই গৈ থাকে আৰু উৎপাত ঘৰৰ ভিতৰত থাকিলে চব বস্তু সেই তলত পেলাই দিব তাৰপৰা বাহিৰত থাকিলে চিধা মানে সেই মেইন ৰাস্তা আছে আমাৰ কাষতে সেই ৰাস্তালৈ যায়গৈ সেই তেনেকুৱাই কৰি থাকে মানে আনোতে ইয়াৰ পিছে পিছে ঘূৰি ফুৰোঁতে আগফালে আছে বাৰু সকলোৱে চায় ওচৰৰ সেই খুৰাহঁতো আছে বা আগফালে বৰমাহঁতেও চাই দিয়ে কেতিয়াবা চিঞৰি বাখৰি তেনেকুৱাই আৰু বৰমাহঁতৰ ঘৰলৈ যাবলৈ ওলাইছোঁ মানে আমাৰ কাষতে বৰমাহঁতৰ ঘৰ সেই বৰমাহঁতৰ ঘৰলৈ যাওঁ আমি দুয়োটাই বীৰ আৰু মই যাম যিহেতু কান্দি কাটি একেবাৰে বীৰে অৱস্থা নাই সেইকাৰণে অকণমান বাহিৰলৈ ফুৰাই আনোগৈ তেতিয়া মনটো ভাল লাগিব তাৰ আৰু বেছি দেৰি নকৰোঁ আৰু বৰমাহঁতৰ ঘৰৰ পৰা আহিয়ে আমি বাৰ্থডে খাবলৈ যাম মানে এওঁলোকৰ লগৰে হয় তেওঁলোকৰ ল'ৰাটিৰ বাৰ্থডে আছে আজি সেই বাৰ্থডেলৈও যাম সকলোখিনি আপোনালোকক দেখুৱাম চাই থাকিব আপোনালোকে আৰু মোৰ নতুন এটি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মৰম কৰি দিয়া আকৌ দাদাক মৰম কৰি দিয়া দাদাক মৰম কৰি দিয়া আকৌ অঁ মৰম মৰম কৰি দিয়া অঁ আইতাক মাৰি দিয়া আইতাক মৰম কৰি দিয়া অঁ আৰু চুমু এটা খাই দিয়া আকৌ আইতাক চুমু চুমু ৰচক পচক আইতা ককা ঐ নেমাৰে আইতাক কেলৈ মাৰিছে আইতাক ইয়ে অঁ নো আইতাক নেমাৰিবা আকৌ নেপায় নমু নমু কৈ দিয়া কৃষ্ণ কৈ দিয়া কৃষ্ণ কৈ দিয়া অঁ সেইটো কোনে দি দিলে অঁ নাচা 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 হেৰি হ'ল খিনালে আকৌ এই নকৰিবা নকৰিবা ঐ পেলালে ভাগিব সেইটো কৰিছে এইটো বাজি আছে চোৱা কেলে ভাঙিলা কেলে ভাঙিলা কেলে ভাঙিলা নেভাঙিবা আকৌ যা উৎপাত চা ডাঙৰ হ'ল আকৌ স্কুলত দিব পৰাই হ'ল ন আৰু এবছৰ আৰু ধুনীয়াকৈ যাব পাৰিব আইতাক নেমাৰে নহয় এই আজি কি হ'লে আইতাক কৃষ্ণ কৈ দিয়াচোন আইতাক কৃষ্ণ কৈ দিয়া নমু নমু কৈ দিয়া আকৌ আইতাক কৃষ্ণ কৈ দিয়াচোন
কৰা কৰা আইতাক নমো নমো কোৱা কৃষ্ণ কৈ দিয়া কৃষ্ণ কৈ দিয়া তোমাৰ নামটো কিনো বেটা গগৈ মোবাইলটো আনচোন ফোন নাম্বাৰটো সদায় গ'লে দিয় তেতিয়া ফোন চোন কৰিব লাগে ন আগতে ইয়াতে থকা এতিয়া ফোন কৰি থাকে কৰে নেকি তোমালোকে থকাটোতে আৰু আছিলে চেতিয়া লিখা নিতাহেঁতি হেৰি এতিয়া কৰি থাকে দেই বৰমাৰ ঘৰৰ পৰা আহি ইমান খৰধৰ হ'ল মানে গধূলিও হ'ল যে সেইকাৰণে একেবাৰে খৰধৰকৈ ওলাই মেলি একেবাৰে বাৰ্থডে ঘৰে পালোহি আৰু এইফালে আমি সকলোৱে মিলি কথা পাতি আছোঁ এয়া ষ্টাফৰ আমাৰ এওঁলোকৰ ষ্টাফৰ এজন গৈছিল আৰু ইফালে বৰমা বা আৰু বাৰ্থডে ঘৰৰ দাদা মানে বাৰ্থডে বয়ৰ দেউতাক সকলোখিনি মিলি আমি ইয়াতে কথা পাতি আছোঁ হেৰি খুলি দিব লাগিছিলে মোজাটো যে মোজাটো খুলি দিয়াচোন এই বাহিৰলৈ দৌৰ মাৰি গ'ল যে মই যে আমাৰ মায়ে কয় মানে নেখাওঁ যেনকৈ খালোঁ নহয় মই যে এনেকৈ এনেকৈ হেৰি বাপেকে নেখাওঁ যেনকৈ খোৱালে এতিয়া পুতেকৰ লালতি ওলালে নহ'ব এনেকৈ বুলি কয় লালতি ওলাই আৰু এইটি হৈছে আমাৰ বাৰ্থডে বয় ইহঁতৰ মানে ইহঁত দুইটাকে ভাত আগতে খুৱাই লৈছোঁ ভাত খাবলৈ হ'ল আৰু সিহঁতি যিহেতু আমনি কৰিব সেইকাৰণে দুইটাকে আগতে ভাত খুৱাই মেলি আজৰি কৰি লওঁ তাৰপিছত আমি ডাঙৰ সকলোখিনিয়ে খাম আৰু আইতাকে ভাত খুৱাই দিছে আমাৰ বাৰ্থডে বয় আৰু এইফালে মই বিৰক খুৱাবলৈ লৈছোঁ দুইটাই মানে খেলি খেলি খাই আছে আৰু গাড়ী এখন লৈ লৈছে ইটোৱে সিটো খেলি খেলি এনেকৈ খাই আছে আৰু দুইটাই সৰু ল'ৰা কি ইহঁতৰ খেলি খেলিয়ে খোৱা বয়স আৰু এতিয়া খেলিব খাব আৰু খাই বৈ আমি তাৰ পৰা আহোঁতে মানে বাৰ্থডে ঘৰৰ পৰা আহোঁতে ৰাতি 10:30 মানেই বাজিলে আৰু আজি মই লৈছোঁ বীৰৰ বাৰ্থডে গিফ্টখিনি খুলিবলৈ আৰু ইহঁত দুটা চাওকচোন ইহঁতৰ মানে উৎপাত বীৰ আৰু দেউতাকে মানে ইয়াতে উৎপাত কৰি আছে দুইটাই আৰু মই গিফ্টখিনি বোলো আজি খোলোঁ আচলতে গিফ্টটো মেইন কথা নহয় আমি ভকতৰ আশীৰ্বাদ অকণমান ল'ম বুলিয়ে মন্দিৰতে নাম কীৰ্তন অনুষ্ঠান পাতিছিলোঁ তথাপিও বীৰক যিহেতু সকলোৱে মৰমতে দিছে সেয়েহে আপোনালোককো দেখুৱাওঁ কি উঠিছে
এই সকলোখিনিৰ লগতে আন এটি উপহাৰ আছে, মানে ভাল লগা উপহাৰ। দাদা এজনে বীৰক জন্মদিনৰ দিনাই, বীৰৰ বাৰ্থডে দিনাখনেই দিছিলে নাহৰৰ পুলি এটি উপহাৰ হিচাপে। আৰু সেই পুলিটো আমি ধুনীয়াকৈ ৰুম, যিহেতু বীৰৰ জন্মদিনত, ছেকেণ্ড জন্মদিনত এইটো নাহৰৰ পুলি গিফ্ট হিচাপে পাইছে, আৰু এইটো ধুনীয়াকৈ আমি ৰুম। আৰু আজি ভিডিঅ'টো ভালেমানখিনি দীঘলীয়া হ'ল, আজি ইমানতে সামৰণি মাৰোঁ। নেক্সট ব্লগত আকৌ আপোনালোকক সকলোকে লগ পাম। আজিলৈ আহোঁ তেনে, বাই বাই।